फ्रेंड्स আজি মানে আমি বেলেগ এটা ষ্টাইলত থুপ্পা বনাব ট্রাই কৰিম ডাইৰেক্টলি থুপ্পাই হ'ব নেকি নাজানো হোমমেড হ'ব আৰু তাৰ কাৰণে যি মেগি প্ৰথমতে বনাই ললো মেগিখিনি এটা মেগিখিনিৰ ওপৰত ইফালে গাজৰ আৰু পিয়াজ এইখিনি দি দিম ওপৰত দি দিম তাৰপিছত অলপ বেলেগ ধৰণৰ হ'ব বনা সেই ষ্টাইলটো হল এইখিনি দি দিলোঁ তাৰপিছত এইখিনি অলপ আগতে দেখা পালে ব্ৰইলাৰৰ ঠেং আছিল যে ভৰি মানে ঠেং মানে দে এটো গুৰি কৰি ললো আৰু ইফালে সুপ বনাম যেহেতু ইয়াত আছে পিয়াজৰ গুৰি কৰি লৈছো পিয়াজটো আৰু জলকীয়া এতিয়া বনাও বলক फ्रेंड्स इटा थुप्पा बनाबो কাৰণে ৰেডি হৈছো আৰু ইয়াতে আজিনামতো অলপ দি দিছো আৰু এতিয়া বাকি বস্তুখিনি দিম দেখুৱাই থাকিম আপোনালোকক এতিয়া फ्रेंड्स 2 মিনিট পিছত পুৰা উতলি আছে এইখিনি ধুনিয়াকৈ উতলি আছে আৰু এই সুপখিনিতে আমি এতিয়া দি দিম সেইখিনি মেগিখিনি ঢালি দিয়া এয়া फ्रेंड्स সব মেগিখিনি এনেকৈ ঢালি দিলো হাও নাহে দেখোন হা ৰব দে আহি আছে গুছি গল এতিয়া মিলাই ল'ব লাগিব এইটো আৰু এইফালে ৰান্ধি আছে মাংস ব্ৰইলাৰ মাংস চাওক এতিয়া ধুনিয়া কালাৰ আহিছে আৰু এতিয়া নমাই দিম অলপ টাইম ৰাখি কিনে আমি খাই দিম আৰু ইফালে শুকান মাংস ৰ পানী দিবি ৰ এটা থুপ্পা ৰেডি হৈ গল আমি সহজকৈ বনাইছো ঘৰতে এনেকৈ আপোনালোকেও বনাব এনেকৈ সহজকৈ আৰু এতিয়া আমি খাম দেখাত ভালে হৈছে আৰু খোৱাটো ধুনিয়াই হ'ব চাগৈ এতিয়া আমি খাম তাৰ পিছত আপোনালোকেও এনেকৈ বনাই খাব ঘৰতেও ধুনিয়াকৈ বনাই খাব পাৰিব ইমান বেছি বস্তু নালাগে আৰু ভিডিওটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ শেষত কিন্তু নাপাহৰিব